মৰমৰ এয়াই হয়তো তোমালৈ শেষ চিঠি। জীৱন নদীৰ একোখন নাৱৰে যাত্ৰী আমি, পোহৰ সন্ধানী জোনা একেই আমাৰ গতিপথ। জীৱন নাওবোৰ এদিন হয়তো কোনোবা মোহনাত লগালগি হ'ব। সিদিনা জোনাকীবোৰে তৰাৰ সতে মত বিনিময় কৰি জানো আমাৰ কথাকে নাপাতিব। আহিবাচোন সেইদিনা মুকলি আকাশৰ তলত বহি একেলগে বুটলিম সোঁৱৰণিৰ জিলমিল মুকুতা। কোনোবা অজ্ঞাত কবিয়ে কৈ যোৱাৰ দৰে আমিবোৰ আশাবাদী। আমি আকৌ লগ হ'ম, নাজানো কেতিয়া কেনেকৈ কওঁ, কিন্তু জানো আমি আকৌ লগ হ'ম কোনোবা সূৰ্যদীপ্ত পাতসত। ইতি তোমাৰ মৰমৰ।